জীৱনে আমাক কষ্ট দিয়ে আৰু সেই কষ্টৰ পৰা আমি শিকিব লাগে। এটি সৰু ঘটনা মোৰ লগত ঘটি গৈছিল আৰু এই ঘটনাটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰায় 10 বছৰ আগৰ কথা, যেতিয়া মই স্কুলত পঢ়ি আছিলোঁ, তেতিয়া কি হয় আচলতে যে মোৰ লেপটপৰ প্ৰতি, কম্পিউটাৰৰ প্ৰতি, মোবাইলৰ প্ৰতি ৰাপ আছিল। আৰু যেতিয়া লেপটপ, কম্পিউটাৰ দেখোঁ, মোবাইল দেখোঁ, তেতিয়া ল'বলৈ মন যায়, ইউজ কৰিবলৈ মন যায়। আৰু তেনেকৈ মোৰ গাঁৱখনতে, নাম নকওঁ, গাঁৱৰ মানে ওচৰে পাঁজৰে, মানুহ এজনে লেপটপ লৈছিল আৰু সেই লেপটপটো দেখি মোৰো ইউজ কৰিবলৈ মন গৈছিল, চলাবলৈ মন গৈছিল। আৰু যেতিয়া মই লেপটপটো কাষলৈ গৈছিলোঁ, তেতিয়া মোক অলপ বেয়াকৈ যে এই বস্তুটো দামী, আচলতে মোক সস্তীয়া ফিল কৰিবলৈ সেই বস্তুটো দামী বুলি ক'ব বিচাৰিছিল আৰু কৈছিল যে এইটো ইউজ নকৰিবি, তই চলাব নাজানো। হয়, চলাব নাজানো, কিন্তু মন গৈছিল, আচলতে সৰু হৈ আছিলোঁ, মন গৈছিল চলাবলৈ। হয়তো যদিহে দিলেহেঁতেন ভাল লাগিলেহেঁতেন, কিন্তু মনত দুখ পালোঁ। আৰু মনত দুখ পাই মই লাহেকৈ একো নোকোৱাকৈ মই ভাবিব পাৰিলোহেঁতেন তেওঁৰ বিষয়ে বেয়া কথা, মই ভাবিব পাৰিলোহেঁতেন যে তেওঁৰ লেপটপটো বেয়া হওক, কিন্তু মই একো নোকোৱাকৈ তাৰ পৰা লাহেকৈ আহি দিলোঁ। আহি থাকোঁতে মনলৈ এটাই ভাৱ জাগি উঠিছিল যে এটা দিন মোৰো আহিব। সময়বোৰ বাগৰি গ'ল। লাহেকৈ যেতিয়া মেট্ৰিক পাছ কৰিলোঁ, তেতিয়া মোৰ হাতত এটা লেপটপ, আৰু লেপটপটো হাতত থৈ এবাৰ ভাবি চাইছোঁ যে এদিন কৈছিলোঁ এটা দিন মোৰো আহিব। মানুহৰ জীৱনটো তেনেকুৱাই, ভগৱানে আমাক যিটো বস্তু যেতিয়া প্ৰয়োজন তেতিয়াহে দিয়ে। আমি তাৰ বাবে কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব আৰু কামৰ প্ৰতি নিষ্ঠাৱান হ'ব লাগিব। মোৰ সৈতে ঘটি যোৱা এই সৰু ঘটনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। জানি কেনেকুৱা পালে অলপমান জনাব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, বেল আইকনটো দবাই থৈ দিয়ক। নতুন নতুন ভিডিঅ' আহি থাকিব। ধন্যবাদ। জয় অসম।